স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আৰু আমি আজি গৈ আছোঁ এয়া দৈমালুত গৈ আছোঁ। তো তিনিজনে এনেকুৱা বাইকত গৈ আছোঁ আৰু মোৰ পিছফালে আছে এয়া জুপুৰুক মানে আমি তমাৰ লগত চাইকেলত মানে এইটো বাইকত বান্ধি লৈছোঁ। তো এনেকুৱা মানে লৈ গৈ আছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া এয়া ৰছীটো ছিঙি গ'লে, এয়া ৰছীও নহয় তমালহে। এয়া এতিয়া আকৌ জইন কৰিব ইয়াত এয়া বাইকত। এইটো জুপুৰুৱে একদম পুৰা চশমা তশমা লগাই লৈছে। আৰু এতিয়া আমি গৈ আছোঁ এয়া এনেকাই। আৰু জুপুৰু মানে পুৰা একদম চশমা হেডফোন লগাই লৈছে। তো পুৰা বিন্দাছ আহি আছে। আৰু ইয়াৰ নামটো জুপুৰু নহয়, ময়ে নাম দিয়া হয় ইয়াক জুপুৰু। মানে চুলিটো পুৰা জোপোৱা হৈ থাকে, চুলিটো নাকাটে, সেইকাৰণে মই ইয়াক জুপুৰু বুলি মাতোঁ। আৰু এতিয়া আমি অলপমান দূৰ আহি কেনে ৰখিছোঁ। এয়া মানে জুপুৰু এয়া পুৰা চশমা তশমা লগাই লৈছে, তমাৰ লগত বান্ধি লৈছে। এয়া পুৰা গহপুৰ যাম এতিয়া, ভিতৰ ৰাস্তা হৈ যাম, ৰাজগড় হৈ যাম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আমি আহি এয়া ধুনাবাৰী দলঙত ৰখিছোঁ মানে এইটো জুপুৰুৰ বান্ধি দিয়াটো, এয়া বাইকত বান্ধি দিয়াটোতো খুলি গৈছিলে তমালটো, সেইকাৰণে ৰখিবলগীয়া হ'ল। আকৌ এবাৰ বান্ধিছে, ৰছী এটাও নাপালোঁ যে তমাৰ লগত বান্ধি আহিছোঁ। আৰু পুৰা জুপুৰুৱে লাজ কৰিছে, তল মাথা কৰি আছে ভিডিঅ' বনোৱাৰ কাৰণে। এতিয়া আমি আহি ৰাজগড় নদী পাই গ'লোঁ। আৰু ঘৰ পাবলৈ কাৰণে বেছি টাইম নাই আৰু পাম আৰু এতিয়া আমি আহি এয়া গাঁও পাই গ'লোঁ। তো ঘৰ পালোঁহি আৰু। তো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু ঘৰত আহি পাই এয়া বাইকৰ পৰা তমালটো খুলিছে আৰু এইফালে চাইকেলটো এয়া দেখিছে। তো আজিৰ কাৰণে বাই বাই।